এই মুহূৰ্তত লৈ আহিছো এক বিশেষ খবৰ। 4টাকৈ দিন আৰক্ষীৰ লকআপত শুই এতিয়া ভাগৰি পৰিছে সুমি বৰা আৰু হোটেলৰ মছলাযুক্ত খাদ্য খাই এতিয়া অসুস্থ হৈ পৰিছিল সুমি আৰু তাৰ্কিক বৰা আৰু কালি নিশাৰ ভাগতে হাস্পতাললৈ চেকআপৰ বাবে লৈ যোৱা হৈছিল সুমি বৰা আৰু তাৰ্কিক বৰাক আৰু যেহেতু আৰক্ষীৰ জিম্মাত প্ৰায় 8 ঘণ্টাকৈ প্ৰতিদিনে সুমি আৰু তাৰ্কিক বৰাক পৃথকে পৃথকে জেৰা চলোৱা হৈছে গতিকে এতিয়া ভাগৰি পৰিছে সুমি বৰা আৰু তাৰ্কিক বৰা আৰু এই সন্দৰ্ভত বিস্তৃত খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আৰক্ষীৰ জিম্মাত থকা সুমি আৰু তাৰ্কিক বৰাক দৈনিক 8 ঘণ্টাৰ জেৰা আৰক্ষীয়ে প্ৰতিদিনে 8 ঘণ্টাকৈ জেৰা কৰিছে দৈনিক পৃথকে পৃথকে জেৰা চলাইছে পতি পত্নীক বিশাল সুমিৰ বহু সা সম্পত্তিৰ তালিকা লাভ কৰিছে আৰক্ষীয়ে আৰু তাৰ্কিকৰ ভাতৃ অম্লানকো পৃথকে পৃথকে চলোৱা হৈছে মাৰাথন জেৰা সুমি বৰা আৰু তাৰ্কিক বৰাৰ পিছতে এতিয়া তাৰ্কিক বৰাৰ ভাতৃকো আৰক্ষীয়ে জেৰা চলাইছে আৰক্ষীয়ে লাভ কৰিছে ট্ৰেডিং প্ৰবঞ্চনাৰ ন তথ্য আৰক্ষীৰ জেৰাত বহু ন তথ্য পোহৰলৈ আহিছে আৰু 4 দিন লকআপত থাকি এতিয়া ভাগৰি পৰিছে সুমি বৰা হোটেলৰ মছলাযুক্ত খাদ্য খাই অসুস্থ হৈছে এতিয়া সুমি বৰা আৰু তাৰ্কিক বৰা যেহেতু লকআপৰ খাদ্য খাবলৈ বেয়া পাইছে গতিকে হোটেলৰ পৰা খাদ্য দিয়া হৈছিল আৰু নিশাই AMCHত স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ল সুমি বৰা আৰু তাৰ্কিক বৰাৰ আৰু আৰক্ষীৰ জিম্মাত থকা সুমি তাৰ্কিকক দৈনিক 8 ঘণ্টাৰ জেৰা আৰক্ষীয়ে প্ৰতিদিনে 8 ঘণ্টাকৈ জেৰা চলাইছে আৰু দৈনিক পৃথকে পৃথকে জেৰা চলাইছে দুয়োগৰাকীকে আৰু বিশাল সুমিৰ বহু সা সম্পত্তিৰ তালিকা লাভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে যেহেতু কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীত নাম হাঙৰ খাইছিল আৰু নাম হাঙৰ খোৱাৰ পিছতেই অন্তৰ্ধান হৈছিল সুমি বৰা আৰু তাৰ্কিক বৰা আৰু ইয়াৰ পিছত কেইদিনমান পূৰ্বে যেহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰৰ পিছতে এতিয়া আৰক্ষীয়ে ট্ৰেডিং প্ৰবঞ্চনাৰ বহু ন তথ্য লাভ কৰিছে আৰু 4 দিন লকআপত থাকি এতিয়া ভাগৰি পৰিছে সুমি বৰা হোটেলৰ মছলাযুক্ত খাদ্য খাই এতিয়া অসুস্থ হৈ পৰিছে আৰু যেহেতু অসুস্থ হৈ পৰিছে কালি নিশাৰ ভাগতেই সুমি বৰা আৰু তাৰ্কিক বৰাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল আৰু দৈনিক পৃথকে পৃথকে জেৰা চলাই থকা সুমিৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বিশাল আৰু সুমিৰ বিশাল সা সম্পত্তিৰ তালিকা আনহাতে তাৰ্কিক আৰু অম্লানৰ মাৰাথন জেৰাৰ সময়ত পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰীৰ জৰিয়তে ধন কুবেৰলৈ পৰিণত হৈ বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰাৰ তালিকা আনহাতে জেৰাৰ পাছতেই মাজনিশা অসম চিকিৎসা মহাবিদ্যালয়ত সুমি বৰা আৰু তাৰ্কিকক লৈ যোৱা হয় যেহেতু হোটেলৰ মছলাযুক্ত খাদ্য খাই অসুস্থ হৈ পৰিছিল গতিকে স্বাস্থ্য পৰীক্ষাৰ বাবে দুয়োগৰাকীকে নিশাৰ ভাগত নিশা 1:20 অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল দুয়োগৰাকীকে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ লকআপলৈ লৈ যোৱা হৈছে যেহেতু হোটেলত প্ৰচণ্ড গৰম মহৰ কামৰণি আৰু মাটিত শুবলগীয়া হৈছিল সুমি বৰাই গতিকে সুমি বৰা এতিয়া হোটেলৰ লকআপত থাকি এতিয়া অশান্ত হৈ পৰিছে আৰু সুমি বৰাই মহৰ কামৰণিৰ বাবে এতিয়া শুব পৰা নাই আৰক্ষীৰ লকআপত আৰু যেহেতু এতিয়া সুমি বৰা তাৰ্কিক বৰাক আৰক্ষীয়ে কৰা জেৰাৰ অন্তত বহু চিকিৎসক বা ৰাজনীতিবিদৰ নাম পোহৰলৈ আহিছে গতিকে তেনেস্থলত এতিয়া আৰক্ষীয়ে জেৰাৰ অন্তত বিশাল আৰু সুমিল বহু সা সম্পত্তিৰ তালিকা ইতিমধ্যে লাভ কৰিছে আৰু কালি নিশাৰ ভাগত সুমি বৰা আৰু তাৰ্কিক বৰা হোটেলৰ মছলাযুক্ত খাদ্য খাই যেহেতু অসুস্থ হৈ পৰিছিল গতিকে AMCHত নিশাৰ ভাগতেই স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল দুয়োগৰাকীৰে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োগৰাকীকে পুনৰ লকআপলৈ লৈ অহা হৈছে আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাকো যেহেতু পৃথকে পৃথকে আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে গতিকে জেৰাৰ অন্তত আৰক্ষীয়ে বহু ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত ন তথ্য ইতিমধ্যে লাভ কৰিছে আৰু আৰক্ষীয়ে যেহেতু লকআপত প্ৰতিদিনেই সুমি বৰা তাৰ্কিক বৰাক 8 ঘণ্টাকৈ মাৰাথন জেৰা চলাইছে গতিকে জেৰাৰ অন্তত আৰক্ষীয়ে বহু ন তথ্য ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশাল আৰু সুমিৰ বহু কোটি টকীয়া সা সম্পত্তিৰ তালিকা ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে পুনৰ কৈছো যে হোটেলৰ লকআপত হোটেলৰ মছলাযুক্ত খাদ্য খাই অসুস্থ হৈ পৰিছে সুমি বৰা আৰু তাৰ্কিক বৰা আৰু কালি নিশাৰ ভাগতে দুয়োগৰাকীকে AMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ গৈছিল আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োগৰাকীকে পুনৰ লকআপলৈ লৈ অহা হৈছে আৰু বিগত
4টাকৈ দিন আৰক্ষীৰ লকআপত শুই এতিয়া চুমি বৰা সুস্থ হৈ পৰিছে আৰু নিশাৰ ভাগতে AMCHত স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে লৈ যোৱা হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰাক আৰু আৰক্ষীয়ে যেহেতু প্ৰতিদিনে 8 ঘণ্টাকৈ মাৰাথন জেৰা চলাইছে গতিকে মাৰাথন জেৰাৰ অন্তত এতিয়া বহু ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত ন তথ্য পোহৰলৈ আহিছে আৰু দৈনিক পৃথকে জেৰা চলোৱা হৈছে চুমি বৰা আৰু তাৰ্কিক বৰাক আৰু জেৰাৰ অন্তত বিশাল আৰু চুমিৰ বহু সা সম্পত্তিৰ তালিকা লাভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু যেহেতু ট্ৰেডিং কেলেংকাৰী গোচৰত দীৰ্ঘদিনে ধৰি সাঙৰ খোৱা চুমি বৰা অন্তৰ্ধান হৈছিল গতিকে আৰক্ষীয়ে ইতিমধ্যে কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক আৰু ইয়াৰ পিছত যেহেতু আৰক্ষীৰ লকআপত আছিল গতিকে আৰক্ষীৰ লকআপত এতিয়া অসুস্থ হৈ পৰিছে চুমি বৰা হোটেলৰ মছলাযুক্ত খাদ্য খাই এতিয়া অসুস্থ হৈ পৰিছে আৰু কালি নিশাৰ ভাগতে AMCHলৈ লৈ যোৱা হৈছিলে চুমি বৰা আৰু তাৰ্কিক বৰাক আৰু যেহেতু স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োগৰাকীকে পুনৰ লকআপলৈ লৈ অহা হৈছে আৰু প্ৰতিদিনে যেহেতু 8 ঘণ্টাকৈ আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে আৰু মাৰাথন জেৰাৰ অন্তত এতিয়া ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত বহু ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে